বৰ্তমানৰ যেটো সাম্প্ৰতিক পৰিৱেশ এই পৰিৱেশটোত অসমৰ সংবাদ মাধ্যম আছে আৰু সেই প্ৰত্যাহ্বানটো আহিছে চৰকাৰৰ ফালৰ পৰা। বিগত সময়ত আমি দেখিছোঁ যে স্বয়ং আমাৰ চৰকাৰৰ ফালৰ পৰাই যেতিয়া সংবাদ মেলত হওক বা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান বহু ক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰীকে প্ৰশ্ন কৰে যে আপোনাৰ কোনটো চেনেলৰ এনেকৈ তেখেতে কোন পক্ষে কৰে এইটো প্ৰশ্ন কৰিলেই তেওঁ ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে। মই ভাবোঁ হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল, প্ৰফুল্ল মহন্ত কোনেও এনেকৈ সাংবাদিকক মালিকৰ বা সাংবাদিকগৰাকীৰ নাম বা পেপাৰৰ নাম কেতিয়াও সোধা নাছিল। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাইহে সেই প্ৰশ্নটো কৰিছে। মই এই পৰিৱেশটোৰ জৱনিকা পৰাটো বিচাৰোঁ আৰু গোটেই সংবাদ মাধ্যমৰ সকলো স্বত্বাধিকাৰৰ প্ৰতি মোৰ আহ্বান যে আপোনালোক সকলো একগোট হৈ অসমীয়া সাংবাদিকতাৰ ভৱিষ্যতৰ স্বাৰ্থত আপোনালোকেও এটা পদক্ষেপ লোৱাৰ সময় আহি গৈছে। আৰু আমাৰ সাংবাদিক বন্ধুসকলৰ প্ৰতিও মোৰ আহ্বান যে মুখ্যমন্ত্ৰীয়ে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰি যি ভাবুকি প্ৰদান কৰে তাৰ ফল লাহে লাহে তেওঁ ওচৰে পাজৰে থকা সকলৰ গালৈকো বিয়পিছে। অকল মুখ্যমন্ত্ৰী নহয়, এতিয়া বহুত মন্ত্ৰী তেনেকুৱা আচৰণ আমি দেখিবলৈ পাওঁ আৰু বহুত বিধায়কে এতিয়া সেই ধৰণৰ কাম কাজ কৰিবলৈ লৈছে, প্ৰশ্ন কৰিবলৈ লৈছে। গতিকে এইটো যদি আগন্তুক দিনত আৰু বৃদ্ধি পায় তেতিয়াহ'লে কিন্তু মই ভাবোঁ যে আমাৰ সাংবাদিকসকলৰ কাৰণে তাতকৈ আৰু দুৰ্ভাগ্যজনক ট্ৰেজেডি একো নহ'ব। গতিকে আমি সকলো একগোট হৈ এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি গৰজি উঠাটো খুব জৰুৰী।